প্ৰথম প্ৰশ্নটো হ'ল কোন তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয়। ইয়াত দিয়া আছে ক 1 অক্টোবৰ, খ 2 ডিচেম্বৰ, গ 23 আগষ্ট, ঘ 11 নৱেম্বৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব ক 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোম প্ৰথাৰে হোৱা বিবাহক কি বুলি জনা যায়। ইয়াত দিয়া আছে ক প্ৰজাপতি, খ সকলং, গ গন্ধৰ্ব, ঘ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব খ সকলং। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। ইয়াত দিয়া আছে ক 1968 চনত, খ 1971 চনত, গ 1961 চনত, ঘ 1970 চনত। ইয়াত শুদ্ধ উত্তৰটো হ'ব ঘ 1970 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল খেৰাই পূজা উৎসৱটো অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে। ইয়াত দিয়া আছে ক বড়ো, খ ডিমাচা, গ তিৱা, ঘ মিচিং। ইয়াত শুদ্ধ উত্তৰটো হ'ব ক বড়ো। অসমৰ বড়োসকলে খেৰাই পূজা উৎসৱটো পালন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন। ইয়াত দিয়া আছে ক ভাস্কৰজ্যোতি মহন্ত, খ হীৰেন নাথ, গ ডক্টৰ নিতুল গগৈ, ঘ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। ইয়াত শুদ্ধ উত্তৰটো হ'ব ঘ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, অৰ্থাৎ তেখেতক চমুকৈ GP সিং বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন ঠাই চিমেণ্ট কাৰখানাৰ বাবে বিখ্যাত। ইয়াত দিয়া আছে ক নামৰূপ, খ দুলীয়াজান, গ বোকাজান, ঘ নগাঁও। ইয়াত শুদ্ধ উত্তৰটো হ'ব গ বোকাজান। বোকাজান চিমেণ্ট কাৰখানাৰ বাবে বিখ্যাত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল উমফা পূজা উৎসৱটো অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে। ইয়াত দিয়া আছে ক বড়ো, খ চাওতাল, গ আহোম, ঘ মৰাণ। ইয়াত শুদ্ধ উত্তৰটো হ'ব গ আহোম। আহোম জনগোষ্ঠীয়ে উমফা পূজা উৎসৱটো পালন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন তাৰিখে ভাৰতবৰ্ষত সেনা দিৱস পালন কৰা হয়। ইয়াত দিয়া আছে ক 16 জানুৱাৰী, খ 10 ডিচেম্বৰ, গ 25 আগষ্ট, ঘ 15 জানুৱাৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব ঘ 15 জানুৱাৰী। 15 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষত সেনা দিৱস পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াত দিয়া আছে ক 9 জুন 2021, খ 5 জুন 2021, গ 21 জুন 2021, ঘ 9 জুলাই 2021। ইয়াত শুদ্ধ উত্তৰটো হ'ব ক 9 জুন 2021। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াত দিয়া আছে ক 1885 চনত, খ 1985 চনত, গ 1867 চনত আৰু ঘ 1987 চনত। ইয়াত শুদ্ধ উত্তৰটো হ'ব খ 1985 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন অসমৰ ক'ত অৱস্থিত। ইয়াত দিয়া আছে ক বঙাইগাঁও, খ যোৰহাট, গ জাগিৰোড, ঘ নগাঁও। ইয়াত শুদ্ধ উত্তৰটো হ'ব গ জাগিৰোড। এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন অসমৰ জাগিৰোডত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াত দিয়া আছে ক 9 জুন 2021, খ 5 জুলাই 2021, গ 5 জুন 2021, ঘ 25 জুন 2021। ইয়াত শুদ্ধ উত্তৰটো হ'ব গ 5 জুন 2021। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো ক'ত অৱস্থিত। ইয়াত দিয়া আছে ক ডিগবৈ, খ নাহৰকটীয়া, গ লাকুৱা, ঘ মৰাণ। ইয়াত শুদ্ধ উত্তৰটো হ'ব ক ডিগবৈ। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো ডিগবৈত অৱস্থিত।